আজিৰ এই ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে কৰোণা ভাইৰাছৰ ৰহস্যৰ আঁৰত চীন নে আমেৰিকা, সেই বিষয়ে সেই ৰহস্য উদ্ঘাটন কৰা। নমস্কাৰ, মিষ্টিৰিয়াছ হাণ্টাৰ অফ ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোক আটাইলৈকে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বন্ধু বান্ধৱীসকল, বিশ্বৰ কেইবাটাও আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠানে আৰম্ভণিৰে পৰা বাৰে বাৰে দাবী কৰি আহিছে যে কৰোণা ভাইৰাছৰ গঠন আৰু ইয়াৰ ৰাসায়নিক সমীকৰণবোৰ অধ্যয়ন কৰিলে দেখা যায় কৰোণা ভাইৰাছ কৃত্ৰিমভাৱে লেবত সৃষ্টি কৰা ভাইৰাছ। কেম্ব্ৰিজ ইউনিভাৰ্চিটি, লণ্ডন ইউনিভাৰ্চিটি, কেলিফৰ্ণিয়া ইউনিভাৰ্চিটি আদিৰ গৱেষণাত এইটো নিশ্চিত হৈছে যে কৰোণা ভাইৰাছ কৃত্ৰিমভাৱে সৃষ্টি কৰা ভাইৰাছ। আজিৰ এই আলোচনা বেছি দীঘলীয়া হৈ যাব, সেইকাৰণে মই তথ্যসহ আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ বিচৰা নাই। মুঠতে পৃথিৱীৰ প্ৰতিখন দেশৰ নাগৰিকে উপলব্ধি কৰিব পাৰিছে যে কৰোণা ভাইৰাছ এক কৃত্ৰিমভাৱে সৃষ্টি কৰা জৈৱিক হাতিয়াৰ। এতিয়া কথা হ'ল, বিশ্বৰ প্ৰায় সকলোবোৰ দেশতে প্ৰভাৱ পেলোৱা এই জৈৱিক হাতিয়াৰ কোনে কিয় প্ৰয়োগ কৰিলে, এই বিষয়টোহে ৰহস্য হৈ আছে। কাৰণ কৰোণা ভাইৰাছ যিখন দেশে উৎপত্তি কৰি বিনাশ কাৰ্য চলাই আছে, সেইখন দেশে তথ্য প্ৰমাণ ইমানেই গোপনীয়কৈ ৰাখিছে যাতে বিশ্বৰ কোনো দেশেই সেইখন দেশৰ বিৰুদ্ধে গোচৰ তৰিলেও উপযুক্ত প্ৰমাণৰ অভাৱত আন্তঃৰাষ্ট্ৰীয় আদালতৰ দ্বাৰা দোষী সাব্যস্ত কৰিব নোৱাৰে। সেইকাৰণে এই বিষয়টোক আমি ৰহস্য বুলিয়েই উল্লেখ কৰিছোঁ। বন্ধু বান্ধৱীসকল, কৰোণা ভাইৰাছৰ ৰহস্য উদ্ঘাটন কৰিবলৈ আমি চীন, আমেৰিকা এই দুখন দেশৰ বিষয়ে আলোচনা কৰিব লাগিব। কাৰণ বিশ্বৰ কমিউনিষ্ট আদৰ্শৰ লোকসকলে আমেৰিকাক দোষাৰোপ কৰা আৰু পুঁজিবাদী বা গণতান্ত্ৰিক আদৰ্শৰ লোকসকলে চীনক দোষাৰোপ কৰা আমি দেখিবলৈ পাইছোঁ। মই মাত্ৰ এই ভিডিঅ'টোত ৰাইজৰ বক্তব্যসমূহকে প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ। ৰাইজৰ মাজত সততে আলোচনা হোৱা কথাবোৰ চীন আৰু আমেৰিকাৰ সপক্ষে বিপক্ষে সজাই পৰাই দাঙি ধৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত নিজেই উপলব্ধি কৰিব পাৰিব যে চীন নে আমেৰিকাৰ কৰোণা ভাইৰাছৰ বাবে দায়ী। ইতিহাসত প্ৰথম ঘটনা হিচাপে চিহ্নিত হৈছে, যি ঘটনাই গোটেই বিশ্বক জৈৱিক আক্ৰমণৰ দ্বাৰা লক্ষ্য হিচাপে লৈছে। বন্ধু বান্ধৱীসকল, চীনৰ লগত সুৰ মিলাই থকা ৰাষ্ট্ৰসমূহে আৰু বিশ্বৰ সমাজবাদী ভাৱধাৰাৰ লোকসকলে কৰোণা ভাইৰাছৰ বাবে আমেৰিকাকে দোষী সাব্যস্ত কৰিছে। তেওঁলোকে আমেৰিকাক কৰোণা ভাইৰাছৰ বাবে দোষী সাব্যস্ত কৰাৰ মূল কাৰণসমূহ হ'ল: ১ নং কাৰণ, আমেৰিকাই যুদ্ধৰ অস্ত্ৰ বিক্ৰী কৰিবৰ বাবে এক বিশ্বযুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। ২ নং কাৰণ, পৰিকল্পিত অতি নিৰ্ভৰযোগ্য মাধ্যমেৰে আমেৰিকাই বুহানত কৰোণাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি চীনৰ বৈদেশিক বাণিজ্যৰ বুনিয়াদ ধ্বংস কৰা। ৩ নং কাৰণ, আমেৰিকাই বুহানৰ উপৰিও নিজ দেশত কৰোণা ভাইৰাছ বিয়পাই দি আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ডনাল্ড ট্ৰাম্পক হৰুৱাবলৈ বিৰোধী দলসমূহে যাতে ৰাজহুৱা সভা, প্ৰতিষ্ঠান বিৰোধী প্ৰতিবাদ আদি সাব্যস্ত কৰিব নোৱাৰে, তাৰ এক পৰিৱেশ সৃষ্টি কৰা। ৪ নং কাৰণ, কৰোণা ভাইৰাছৰ অজুহাত দেখুৱাই পৃথিৱীৰ আন দেশবোৰৰ লগত সম্পৰ্ক নষ্ট নকৰাকৈ বিদেশী নাগৰিকৰ গ্ৰীণ কাৰ্ড, ভিছা আদিৰ আবেদন বন্ধ কৰি ডনাল্ড ট্ৰাম্পে আওপকীয়াকৈ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰি পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ সপোন দেখিছে। ৫ নং কাৰণ, চীনক কৰোণা ভাইৰাছৰ বাবে জগৰীয়া কৰি আন্তৰ্জাতিকভাৱে এঘৰীয়া কৰা। ৬ নং কাৰণ, আমেৰিকাই এছিয়া আৰু আফ্ৰিকাৰ অনুন্নত আৰু উন্নয়নশীল দেশসমূহক দুৰ্বলতাৰ সুযোগ লৈ আধিপত্য বিস্তাৰ কৰা। পুঁজিবাদী আৰু গণতান্ত্ৰিক আদৰ্শৰ লোকসকলে আৰু দেশসমূহে কৰোণা ভাইৰাছৰ বাবে চীনক জগৰীয়া কৰাৰ মূল কাৰণসমূহ হ'ল: ১ নং কাৰণ, চীনে ২০১২ চনৰ পৰাই নিজ দেশত আন্তৰ্জাতিক ছ'চিয়েল মিডিয়া প্লেটফৰ্ম বা ছ'চিয়েল মিডিয়া নেটৱৰ্ক যেনে গুগল, ফেচবুক, টুইটাৰ, হোৱাটছআপ, ইনষ্টাগ্ৰাম ইত্যাদি চীনে নিষিদ্ধ কৰি ৰাখিছে। ইয়াৰ কাৰণ কি?
2 নং কাৰণ, চীনৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল বিভাগৰ বিজ্ঞানীসকলে 2019 31 ডিচেম্বৰত বিশ্ববাসীক জনাইছিল যে কৰোনা ভাইৰাছ বেমাৰটো হিউমেন টু হিউমেন সংক্ৰমণ হয়, অলপ মানৱ সংক্ৰমণৰ দ্বাৰা এই বেমাৰ বিয়পে। সেয়েহে কঠোৰ লকডাউনৰ নিচিনা ব্যৱস্থাৰ জৰিয়তেহে এই বেমাৰৰ সংক্ৰমণ ৰোধ কৰিব পৰা যায়। কিন্তু শেহতীয়াকৈ 2020 চনৰ 6 জুন তাৰিখে হুৰ ফালৰ পৰা এটা বক্তব্যত কোৱা হয় যে চীন প্ৰশাসনে জনাইছে যে কৰোনা ভাইৰাছ মানুহৰ পৰা মানুহৰ গালৈ সংক্ৰমণ হোৱা বেমাৰ নহয়। চীনত কৰোনা গৱেষণাৰ লগত জড়িত থকা ডাক্তৰ লি মেগাংয়ানে কয় যে চীনা প্ৰশাসনে আৰম্ভণিতে কৰোনাৰ লগত জড়িত থকা বেছিভাগ ডক্তৰকে গোপনীয়তা ৰক্ষা কৰিবলৈ কঠোৰ সকিয়নি দিছে। 3 নং কাৰণ, চীনে আমেৰিকা, জাপান, ফ্ৰান্স, ইটালী আদিৰ দৰে শক্তিশালী দেশসমূহক দুৰ্বল কৰি আন্তৰ্জাতিক বাণিজ্যৰ ক্ষেত্ৰত এক প্ৰতিদ্বন্দ্বিতাহীন পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰে। তাৰ বাবে তেওঁলোকে এই দেশসমূহক অস্ত্ৰৰে বশ কৰাৰ পৰিৱেশ বৰ্তমান বিশ্বত নোহোৱা হৈছে আৰু সেয়েহে অদৃশ্য কৰোনা ভাইৰাছৰ জৰিয়তে দেশসমূহক অৰ্থনৈতিকভাৱে দুৰ্বল কৰিবলৈ বিচাৰিছে। 4 নং কাৰণ, চীনে জনসংখ্যা কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবলৈ 1980 চনৰ পৰাই ওৱান চাইল্ড পলিচি এক্ট প্ৰৱৰ্তন কৰে। কিন্তু আন্তৰ্জাতিক মানৱ অধিকাৰৰ হেঁচাত চীনে 2015 চনত এই আইন বাতিল কৰিবলৈ বাধ্য হয়। ফলত চীনৰ বৰ্তমান দ্ৰুতগতিত জনসংখ্যা বৃদ্ধি হ'বলৈ ধৰিছে আৰু এই দ্ৰুত জনসংখ্যা বৃদ্ধিয়েই যাতে দেশখনক ভৱিষ্যতে দৰিদ্ৰতা, পুষ্টিহীনতা বা বিকাশৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব নোৱাৰে, সেইবাবে তেওঁলোকে অনুন্নত বা উন্নয়নশীল দেশসমূহত উপনিৱেশ স্থাপনৰ এক পৰিৱেশ সৃষ্টি কৰিবলৈ কৰোনা ভাইৰাছৰ নিচিনা মহামাৰীৰ সৃষ্টি কৰাৰ প্ৰয়োজন অনুভৱ কৰিছে। 5 নং কাৰণ, চীনে আমেৰিকাৰ সৈতে চলি থকা দীৰ্ঘদিনীয়া শীতল যুদ্ধৰ অৱসান ঘটাই একপক্ষীয়ভাৱে গোটেই বিশ্বত ব্যৱসায় বাণিজ্য কৰাৰ এক পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰে। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই কমেণ্ট বক্সত নিজৰ মন্তব্য জনাব আৰু পৰৱৰ্তী এই ধৰণৰ ভিডিঅ'ৰ সংকেত পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।